আমি আপোন পৰমলেন মাৰো হিমা কৈথেল লাইনৰ জৰিয়তে আজিৰ এই মানে ৭৩তম আমাৰ উটংচাক ফেষ্টিভেল বুলি কয় মানে বাঁহৰ চুঙা দৈ আমি বিহু প্ৰগ্ৰাম কৰিছোঁ। আমাৰ জানি অজান্তি কিবা ভুল কম হ'লে মাফ কৰিব। আমাৰ মাজত দলপতি পৰম ধৰ্ম ছাৰক আমি দুই এষাৰ ক'ব কাৰণে ৰাখিছোঁ যে আজি আয়োজিত কাৰ্য হৈছে আমি বিভিন্ন জাতি জনজাতি মিলন তীৰ্থ বুজাই নতুন মহিলা মাজ মাজত থকা যিটো নেকি আমাৰ এতিয়াও হিমা কৈথেলৰ মহিলা আয়োসকল আছে, আমাৰ বয়সস্থ কমিটিৰ মানুহ আছে, এই সকলো হৈ পৰম ধৰ্মক অনুৰোধ ৰাখিছোঁ দুই এষাৰ বক্তব্য ৰাখিবৰ কাৰণে। Sinaliga kununa anu bacaiga lakucida itu jadi festival apa tu masih aku cuma kaya kunna harga sunna hoja hari ini tu kita lakuci jadi sana masuknya ada kisiga masih ada pakai betul masihda yang mana birugi dah sudah masih apa yang bicai apa banyak kali lagi kalau soalnya sudah kita yang mana lagi Karena saya betul itu pantau mencoba aina. Masih ada apa Himak কৈথেল আমি প্ৰেচিডেণ্ট ইয়াৰ মানে ৱাইয়া মানে ধন্যবাদ। আজি ভোগালী বিহু 2025 অনুৰোধ জনাইছোঁ কৈথেল লাইনবি আমাছো APM আপোনাৰ প্ৰব্লেম হয় অসমবাসীলৈ অনুৰোধ যাচিছোঁ কিয়নো শান্তিমূলক থাকিবৰ কাৰণে আমাৰ অসমবাসীলৈ এটা বাৰ্তা আমি প্ৰেৰণ কৰিছোঁ। এই APM আৰু আমাৰ কৈথেল লাইনবিৰ জৰিয়তে আমি ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে সুখে শান্তি কৰি সকলোৱে ভাল থাকে সেইটো কামনা কৰি মোৰ বক্তব্য ইমানতে সামৰিলোঁ। আৰু মহিলাসকলৰ কণিকা ৰাখি দিছোঁ হাত চাপৰি কণিকা ৰাখি দিয়ক আৰু আমাৰ ৱাংখে জনগীতি এটা হাত চাপৰি দিছোঁ আৰু আমাৰ বাইদেউ কি নাম আছিলে নামটো স্বপ্না দাস হাত চাপৰি দিয়ক আৰু নলিনী দেৱী আমাৰ হিমা কৈথেলৰ মহিলা দোকানী হয় আৰু নতুনকৈ এটা সদৌ মানে অসমত গুৱাহাটী বজাৰ কৰি অহা আমাৰ ললিতা দেৱী দুই এষাৰ ক'ব আৰু লগতে আমাৰ APM ডাইৰেক্টৰ এন কমল সিংহক আমি ইয়াৰ পিছত ক'ব দিম। তাৰ আগতে আমাৰ হিন্দীভাষী চন্দ্ৰগুপ্ত দো सब बोलिए। 15 जनवरी 2025 के उपलक्ष्य में हम लोग यहाँ पर मना रहे हैं, पूरा एंजॉय कर रहे हैं, डांस किए हैं। अब हम लोग खाना खाएंगे, पूरा फुर्ती करेंगे। हाँ 73 नंबर है। हाँ 73 नंबर है ये भी। और क्या बोले, सब अच्छा लग रहा है। अहमदा मयामगी मफमदा ayana ikai kunuba uchabagalona thagachari ngasi asida akoina mamang chata pangthokun labigum anjakchu akoigi utongchak festival ase Himak কৈথেল lainabi asida apunna problem baruna pangthokliba ase akoi kunga swasana pangthokon namba aiduna ayana Magi mapanda amijari cuma lagi mapanda saya na amijari ga amasung tungda bagi sila pula sana amasung tungda suasana ba saya baga mambawa jari kulam jaraga ayat aja nih bawa sinjare
Bye.